তো হেল্ল গাইস আজি সময় মিৰ্জাত নতুনকৈ ওপেনিং হ'বলৈ গৈ থকা এখন ৰেষ্টুৰেণ্টৰ যিখনৰ নাম হ'ল স্কাইলাইন সেলিব্ৰেচন হয় ৰাইজ স্কাইলাইন সেলিব্ৰেচন আৰু এই ৰেষ্টুৰেণ্টখন আছে মিৰ্জাৰ পলাকবাৰী ৰোডৰ আয়ুষ্কল্প হেল্থ কেয়াৰৰ ওচৰত আৰু ইয়াত আপোনালোকে খোজকাঢ়ি যোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ ইয়াত আছে এনেকৈ ধুনীয়া এটা লিফ্ট ৱাও আৰু ইয়াত সোমোৱাৰ লগে লগে আপোনালোকে কিবা এটা বেলেগ লাক্সাৰি ফিল পাব আৰু ইয়াত এটা এনেকৈ ধুনীয়া পাৰ্টি হল আছে য'ত আপোনালোকে ৱেডিং বাৰ্থডে পাৰ্টি এটচেট্ৰা বিভিন্ন পাৰ্টি কৰিব আৰু লগতে আছে এটা অৰা ফাইন ডাইনিং হল ৱাও কি মজা লাগি আছে ইয়াৰ ইণ্টেৰিয়ৰটো একদম আল্টিমেট বনাইছে আৰু এতিয়া মই এগলে একদম লাষ্ট ফ্লোৰত আৰু চাব পাৰে লাষ্ট ফ্লোৰত আছে ষ্টুডিঅ 69 আৰু এই ষ্টুডিঅ 69 ৰ পৰা মিৰ্জাৰ এই গোটেই ভিউটো দেখা পায় ইয়াত বহি আপোনালোকে এনেকৈ মিৰ্জাৰ গোটেই ভিউটো চাব পাৰে ষ্টুডিঅ 69 ৰ বহি আপোনালোকে কিবা এটা বেলেগ মজা পাব গোটেই যিসকল কাপোল আছে সেইবিলাকক কৈছো এই ষ্টুডিঅ 69 টো তোমালোকৰ কাৰণে বেষ্ট আৰু ইয়াত ছোৱালীসকলৰ কাৰণে আছে এনেকুৱা ধুনীয়া পাৰ্লাৰ হল এটা জিম আৰু জিম কৰি বডি বনাবৰ কাৰণে আপোনালোকে ইয়াতে চাইনিজ খাদ্যও পাই যাব এখন আপোনালোকে বাৰো পাব আৰু আপোনালোকে আহিব ইয়াত 15 এপ্ৰিলত ওপেনিং কৰিবলৈ গৈ আছে এইবোৰ কাৰণে তোমাৰ ফ্ৰেণ্ডছক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া